দোকান স্থায়ীভাবে বন্ধ করো। এই মদের দোকান স্থায়ীভাবে বন্ধ করো। মন্দিরের কাগজ মদের দোকান বন্ধ করো। মন্দিরের মশলা মদের দোকান বন্ধ করো। মসজিদের মদের দোকান বন্ধ করো। স্কুলের কাগজ মদের দোকান বন্ধ করো। এই মদের দোকানের লাইসেন্স বাতিল করো। মদের দোকানের লাইসেন্স বাতিল করো। ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ। লাইসেন্স বাতিল করো। স্কুল মদক দিয়া দোকান দিয়া না হবো। স্কুল মদক দোকান দিয়া না হবো। We want justice. We want justice. Inkılap জিন্দাবাদ। পুরা দোকানের বিরুদ্ধে ছাপরের রাইট হোক। বিপণীর বিরুদ্ধে ছাপরের রাইট হোক। আন্দোলন চলিছে আন্দোলন খরচ আমিও মানুষ তামসা চাই আছে মেলা চাই আছে। গতিকে আপোনালোকে দোকান বন্ধ কৰি যিয়ে য'ত আছে আমি যি মনানগৰ এই মদৰ দোকানৰ এই দোকানখন বন্ধ কৰিব লাগে। আমি দাবী জনাইছো আপোনালোকে জাতি ধৰ্ম যি য'ত আছে অতি সোনকালে মনানগৰ মদৰ দোকান সন্মুখত আহক। সামাজিক পৰিৱেশ ৰক্ষাৰ কাৰণে চাপৰৰ বিবাহিত মহিলা ধোবা নহওক তাৰ কাৰণে আৰু জনজাতীয় খৰচ আদেশ এইটো তাৰ ইজ্জত ৰক্ষা কৰাৰ কাৰণে ইমান দিনে মদৰ দোকান দিব দিয়া নাছিল। কিন্তু এইবাৰ চাপৰৰ পৌৰসভাৰ পৌৰপতি হোৱাৰ গোপনে আনিছিল এই কাম কৰিছে। গতিকে তেওঁ যি অন্যায়ভাৱে লাইচেন্স বিৰুদ্ধে এতিয়া যেতিয়া ডিচিয়ে এইটো বন্ধ কৰি প্ৰথম পৰা অৰ্ডাৰ লৈ আহিছে। গতিকে যদি আপোনালোকে নিবিচাৰে ৰাইজ যে দোকান যদি বিচাৰে বন্ধ হ'ব লাগে দোকান বন্ধ হব লাগিব। দোকান বন্ধ হব লাগিব। পিতা পুত্ৰ দাদাগিৰি নচলিব। মুখ্যমন্ত্ৰী বাতিল হব লাগিব। চাপৰবাসী ৰাইজৰ স্বাৰ্থত আমাৰ চাপৰৰ দল সংগঠনৰ যদি ধৈৰ্যৰ সীমা পাৰ হৈ যায় তেতিয়া এটা ভয়ংকৰ ৰূপ হ'ব এই দোকানখন বন্ধ কৰাৰ কাৰণে। তাৰ কাৰণে আমি প্ৰশাসন আৰু মদৰ দোকানীক মানে দাবী জনাইছো যে অতি সোনকালে অতি শীঘ্ৰে এই দোকানখন বন্ধ কৰিব লাগে। এইখিনিয়ে মোৰ ক'বলগীয়া।